যিদিনাই পৰিশ্ৰম অভ্যাসত পৰিণত হ'ব, সফল হোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। বিশ্বাস সীমাৰ ভিতৰত কৰিবলৈ শিকিব। সীমাহীন বিশ্বাসে দুখ যন্ত্ৰণাহে দিব, সেইটো নিশ্চিত। সকলোৰে পৰা শুনিবলৈ পাব, সংগ্ৰাম কৰা, আমি লগত আছোঁ। যদি সঁচাকৈয়ে লগত থাকিলহেঁতেন, তেন্তে কাৰো সংগ্ৰামৰ প্ৰয়োজন নহ'লহেঁতেন। যদি কেতিয়াবা জীৱনত ভাগি পৰে, অনুভৱ হ'ব নিদিব, কাৰণ মানুহে ভাগি যোৱা ঘৰৰ ইটা চপৰাও নিবলৈ সংকোচ নকৰে। সম্পৰ্কৰ ভুল ব্যৱহাৰ নকৰিব, ভাল মানুহ জীৱনত বাৰে বাৰে নাহে। যিজনে বেলেগক সলনি কৰিব ওলালে, তেওঁ হাৰি গ'ল। যিজনে নিজক সলনি কৰিলে, তেওঁ জিকিল। দুখীয়াজনৰ উদ্ধাৰ কৰিব, যিহেতু দুখ অলপ সময়ত শেষ হ'ব, কিন্তু তেওঁৰ দোৱা ওৰে জীৱন আপোনাৰ লগত থাকিব। কেতিয়াবা পৰিস্থিতিৰ সমাধান নোপোৱা যেন লাগিলে, লক্ষ্যস্থান সলনি নকৰি ৰাস্তা সলনি কৰাটো দৰকাৰ। বুদ্ধিমান ব্যক্তিৰ জ্ঞান আৰু মূৰ্খৰ জুবান চলে। সম্পৰ্কত কেতিয়াও ধোকা নিদিব, পচন্দৰ নহ'লে খুলি কোৱাটো ভাল। অদ্ভুত মানসিকতা নহয় জানো? দুখৰ বৰ্ণনাও যদি কৰিব, মানুহে তাকেই হাঁহিৰ খোৰাক বনাব খোজে। কোনোবাই নিজৰ খালী সময়খিনি পাৰ কৰিবলৈ আপোনাৰ লগ বিচাৰে, তাক প্ৰেম বুলি ভাবিবৰ চেষ্টা নকৰিব। সাধাৰণতে অলপ বেলেগ যেন মানুহৰ চিন্তাবোৰ, য'ত দৰিদ্ৰৰ ভোকতকৈ বেছি চৰ্চা ধৰ্মৰ। লগত থাকি ষড়যন্ত্ৰ কৰাজনতকৈ ডাঙৰ শত্ৰু কোনো হ'ব নোৱাৰে, আৰু ভুলবোৰ আঙুলিয়াই দিয়াজনতকৈ ডাঙৰ বন্ধু কোনো হ'ব নোৱাৰে। সুন্দৰ কাপোৰ নাইবা চেহেৰাই মিছাই ক'ব, ব্যক্তিৰ সঁচা ছবিটো সময়ে দাঙি ধৰে। সকলোৱে দুখত থাকে, সুখত মানুহে অতীতৰ লাভ কৰা জ্ঞানবোৰো পাহৰে। সেইজন নিজৰে চিনাকিৰ পৰা বিৰত থাকিল, যিজনে জীৱনত বেলেগৰ হকে চিন্তা কৰিব ওলাল। যিকোনো বস্তু নাইবা ব্যক্তিৰ বেছি লগ ধৰিব খুজিলেই মূল্য বাঢ়িব ধৰে। ভালপোৱা গভীৰ থকাৰ পিছতো ধোকা দিব পৰাজন সাধাৰণতে কেতিয়াও কাৰো হ'ব নোৱাৰে। যেন জীৱনটো পাৰ হৈছে কোনো পৰীক্ষাৰ দৰে, এটা দুখ শেষ হয়ে মানে আন এটি সাজু। ভদ্ৰতা যেন নোহোৱা হ'ল সমাজত, ক্ষমা খুজিলে মানুহে দুৰ্বল ভাবিব ধৰে। চৰিত্ৰবোৰো বৰ দামী, সাধাৰণতে সুযোগ বুজি ইয়াত সকলোৰে দাম বাঢ়ে। থাকিবলৈ হ'লে আনৰ পৰা বেছি আশা নৰখাটো ভাল। ভুলবোৰ মাফ বাৰে বাৰে কৰিলেও ভৰসা বাৰে বাৰে কৰিব নোৱাৰি।